যে SRLM তৰফৰ পৰা আমি যিটো ট্ৰেইনিং চেণ্টাৰ আজি পাবলৈ সক্ষম হৈছোঁ অনাগত দিনত আমাৰ গ্ৰাম্য অঞ্চলৰ যিটো অৰ্থনীতি সেইটো টনকিয়াল কৰাৰ কাৰণে আমাৰ মহিলাসকলে যিসকলে বিভিন্ন ক্ষুদ্ৰ উপাৰ্জনত নিয়োজিত হৈ আছে তেখেতসকলে নিজকে আৰু স্কিল কৰাৰ কাৰণে প্ৰশিক্ষণ ইয়াত সুন্দৰকৈ ল'ব পাৰিব আৰু মছলপুৰত এইটো এটা বহুত দিন আগতে বনাই থোৱা বিল্ডিং যেনে পৰি আছিলে মিউজিয়ামৰ নামত আৰু সেই মিউজিয়ামৰ বিল্ডিংখন আমি SRLMত দিয়াত আজি SRLMে সুন্দৰকৈ এইটো এটা ট্ৰেইনিং চেণ্টাৰৰ এইটো আপগ্ৰেড কৰিছে মই SRLMৰ বিষয়াসকলক ধন্যবাদ জনাইছোঁ আৰু মছলপুৰৰ ওচৰে পাজৰে গাঁওবোৰত আমাৰ মহিলাসকলে বহুত এনেকুৱা আছে কি মাৰ্জিনেলাইজ ফেমিলি যিয়ে নেকি খেতিৰ কাম কৰাৰ পিছত কৰিবলৈ বহুত কাম নাথাকে গতিকে সেইখিনি সময়ত মৌ পালন কৰা তেখেতসকলে হাঁহ কুকুৰা পালন কৰা গাহৰি পালন কৰা মাছৰুম খেতি কৰা বিভিন্ন কাম বোৱা কাটাৰ পৰা আদি কৰি বিভিন্ন কাম কৰিব পাৰে কিন্তু এইখিনি কৰিবলৈ অলপ স্কিলৰ দৰকাৰ আছে আৰু এই স্কিলখিনি SRLMে ইয়াত প্ৰভাইড কৰিব গতিকে আজি এই চেণ্টাৰটো ডেভেলপ হোৱা মানে আমাৰ ৰুৰেল ইকনমিক আৰু মহিলাসকলৰ উপাৰ্জনৰ দিশত ওৱান ষ্টেপ আৰু আগুৱাই যোৱাটো আমি আজি দেখিবলৈ পাইছোঁ সেইকাৰণে যিসকল ইয়াত উপস্থিত আছে মই চবকে ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আমি VPRP প্ৰগ্ৰাম চলাই আছোঁ ভিলেজ পভাৰ্টি ৰিডাকশ্যন প্ৰগ্ৰাম আমাৰ লাইভলিহুড মিছনৰ প্ৰগ্ৰাম চলি আছে তেনেকুৱাই SRLMৰ লগত কনভাৰ্জেঞ্চ কৰি এই প্ৰগ্ৰামবিলাক আৰু এফেক্টিভলি আমি কৰিব পাৰিম আৰু এইটো 40 জন একেলগে থাকি পেলাই ট্ৰেইনিং ল'ব পৰা যিটো আমাৰ ৰেচিডেঞ্চিয়েল ট্ৰেইনিং চেণ্টাৰ এইটো এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিব লাহেকৈ চবৰো অলপ প্ৰিপাৰেশ্যন চলি আছে আৰু আমাৰ ছাৰ্ভেৰ আধাৰত আমিও কেণ্ডিডেট ৰেডি কৰি থৈছোঁ লাহেকৈ সময় অহাৰ লগে লগে ডিক্লেয়াৰ কৰিম বিধায়ককো দিয়া যাব যুৱ বিধায়ক আছে কাউন্সিল আমাৰ এছেম্বলিৰ এক্সপিৰিয়েঞ্চ আৰু কাউন্সিলৰ এক্সপিৰিয়েঞ্চ ভৱিষ্যতৰ সময়ত তেখেতসকলক কাম কৰাত আৰু ভাল সহায় কৰিব আপুনি ক'ত খেলিব এতিয়ালৈকে আমি তেনেকুৱা একো নাজানো কাৰণ আমি যিটো আমাৰ কোৰ কমিটি এইটো কৰি থাকে আৰু লাষ্ট মুহূৰ্তত এটা মিটিং হয় ডিক্লাৰেশ্যনৰ আগত চ' ছাৰ্ভেৰ আধাৰত কোৰ কমিটিয়ে বনাই থৈ দিয়ে যেতিয়া আমি আলোচনা কৰিম আমি 26ত আলোচনা কৰিম তেতিয়া আপোনালোকে গম পায় আপোনালোকে জনাব পলিটিক্সটো তেনেকুৱা বিভিন্ন কিবা এজেণ্ডাবিলাক লৈ পেলাই কৰা হয় বা বিভিন্ন পইণ্টবিলাক কনচিডাৰ কৰা হয় চ' গতিকে আজি যি ব্যক্তিয়ে য'ত কাম কৰিবলৈ ভাল পায় বা যি ব্যক্তিজনক য'ত মানুহবিলাকে ভাল পায় বিভিন্ন ফেক্টৰবিলাক ইয়াত লোৱা হয় আৰু সেইকাৰণে যিজনৰ অলপমান ভাল পাব্লিকৰ লগত বা সেই অঞ্চলৰ লগত সেই ব্যক্তিবিলাকক চিলেকশ্যন কৰা হয় গতিকে আজি তাত কেতিয়াবা মন্ত্ৰীৰো নাম আহে কেতিয়াবা MLAৰো নাম আহে কিন্তু আহিব পাৰে কাৰণ এটাই দল তো সেই দলত কোনোবাই মন্ত্ৰী হৈ আছে MLA হৈ আছে বিভিন্ন MP হৈ আছে ইয়াৰ ভিতৰতে মানুহবিলাক আহি থাকিব চব ইয়াৰ কাৰণে কোনোবা যেতিয়া চেলেঞ্জ কৰিব তেতিয়া গম পাব আদাৰৱাইজ আমি আমাৰ তৰফৰ পৰা আমি CSBক দায়িত্ব দিছিলোঁ CSBয়ে খুব সুন্দৰকৈ চিলেকশ্যন প্ৰচেছটো কৰি আকৌ চৰকাৰক দিছে চৰকাৰে এপইণ্টমেণ্ট দিছে আমাৰ নজৰত বা আমি জানাত তেনেকুৱা নাই ছ'চিয়েল মিডিয়াবিলাক লিখা মেলা কৰিছে যিটো পইণ্ট পাইছোঁ আমি সেইটো ক্ৰছ চেক কৰিছোঁ যেতিয়াই কিবা এটা পইণ্ট পাইছোঁ আমি লগে CSBক পঠাইছোঁ ক্ৰছ চেক কৰিবলৈ এতিয়ালৈকে তেনেকুৱা একো ঘটনা আমি পোৱা নাই